অকল ডিএমই ফালৰ পৰা পুনৰ 2024টা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰিছে। তেওঁলোকে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টবিলাক আগতে একবাৰ অনলাইন হৈছিলে, কিন্তু তেওঁলোকে ৰিএপ্লাইৰ কাৰণে আকৌ অনলাইন পৰ্টেল মুকলি কৰিছে। আৰু এই অনলাইনটো আপোনালোকে যিসকলে আগতে কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে, তেওঁলোকে আকৌ অনলাইনটো কৰিব পাৰিব। ইয়াতে চাওক, গ্ৰেড 4ৰ কাৰণে পোষ্ট আছিলে আপোনালোকৰ 320টা পোষ্ট আছিলে গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে, আৰু গ্ৰেড 3 টেকনিকেলৰ কাৰণে পোষ্ট আছিলে আপোনালোকৰ 1070টা। আৰু ইয়াতে আপোনালোকৰ দৰমহা নিৰিখটো 14,000ৰ পৰা 60,000 দিছে, আৰু গ্ৰেড পে'টো এক্সট্ৰাকৈ থাকিব। আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট আছিলে 657টা। আৰু আপোনালোকে এই পোষ্টবিলাকত যদিহে এপ্লাই কৰিব বিচাৰে, গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে 8 পাছ বিচাৰিছিলে, আৰু গ্ৰেড 3 টেকনিকেল নন টেকনিকেলৰ পোষ্টখিনিৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছিলে, আৰু গ্ৰেড 3 টেকনিকেল পোষ্টখিনিৰ কাৰণে টেকনিকেল কিবা এটা নলেজ থকাটো আপোনালোকক কেইটা বিচাৰিছিলে। আৰু যিসকলে সেই আগৰবাৰ হৈ যোৱা অনলাইনটো কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে, তেওঁলোকে পুনৰ এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে তেওঁলোকে এটা ডেট মেনশ্যন কৰি দিছে, এই ডেটটোৰ পৰা আপোনালোকে এপ্লাইটো কৰিব পাৰিব। ইয়াতে ডেটটো আপোনালোকে চাওক, অনলাইন এপ্লিকেশ্যন ফৰ্মটো 29/11/2024 তাৰিখৰ পৰা তেওঁলোকে ষ্টাৰ্ট বুলি এখন ন'টিচ প্ৰকাশ কৰিছে। ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 29 নৱেম্বৰ 2024। এইটো ৰিএপ্লাই পোষ্ট, এইখিনি আগতে এবাৰ এপ্লাই হৈছিলে, কিবা কাৰণবশতঃ তেওঁলোকে ৱেবছাইটটো মুকলি কৰিছে মানে অনলাইন কৰিবলৈ। আৰু লাষ্ট ডেটটো দিছে 9 ডিচেম্বৰ 2024। এই পোষ্টখিনি সম্পূৰ্ণ নতুন পোষ্ট নহয়, এইখিনি আগতে এবাৰ এপ্লাই হৈ গৈছে, কিন্তু পুনৰ তেওঁলোকে এপ্লাইৰ কাৰণে লিংক মুকলি কৰিব বুলি ইয়াতে ন'টিচ প্ৰকাশ কৰিছে। আপোনালোকে এই পোষ্টবিলাকত কিদৰে এপ্লাই কৰিব যদি জানিব বিচাৰে, তেতিয়া আমাক কমেণ্ট কৰিব। আমি এপ্লাই সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলতে কেনেকৈ কৰিব সেইটো আমি দেখাই দিম। তো ভিডিঅ'টোত ইমানেই আছিলে। সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰ এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকলৈ।